বন্ধুসকল আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছে আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালোকলৈ। তোমালোকে যদি কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু মই আগলৈ যাতে তোমালোকক মোৰ ভিডিঅ'বিলাক দেখাই থাকিব পাৰোঁ। তোমালোকৰ মৰম আৰু চেনেহেৰে মোৰ চেনেলটো আগবাঢ়ি যাব। অকণমান তোমালোকে সহায় কৰিবা বন্ধুসকল। আজি আমি প্ৰথম টিপছটো আৰম্ভ কৰোঁ। আজি তোমালোকক দেখাম কিদৰে ফ্লাইং লগো ইউজ কৰিব পাৰি। ফাৰ্ষ্ট আমি যাম প্লে ষ্ট'ৰলৈ যোৱাৰ পিছত আমি চাৰ্চ কৰিম FLY ফ্লাইং লগো লগো মেকাৰ MEKER ফ্লাইং লগো মেকাৰ মাৰিম। ফ্লাইং লগো মেকাৰ মৰাৰ পিছত এইটোতে তোমালোকে দেখিছা ফাৰ্ষ্ট যিটো অপশ্যন আহিছে আমি তাত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত আমাৰ আহিব ইনষ্টল অপশ্যনটো। ইনষ্টল কৰাৰ পিছত অপেন বুলি আহিব। মই কিয়নো ইনষ্টল কৰি ৰাখিছোঁ এইটো ফাৰ্ষ্ট তোমালোকক দেখাম বুলিয়ে। এতিয়া আমি অপেন কৰি চাম। মই ভিডিঅ' এটা বনাই থৈছোঁ ইয়াতে। ভিডিঅ'টো বনাই থোৱাৰ পিছত অকণমান দেখাই লৈছোঁ কিদৰে হয়। গাইজ আহা ষ্টাৰ্ট কৰোঁ। আমি ফাৰ্ষ্ট লিখিম কীবৰ্ড যাম। আমি কীবৰ্ড যোৱাৰ পিছত আমি ইয়াত লিখিম কীবৰ্ডত লিখিম গাইজ। এনেকৈ লিখাৰ পিছত আমি ডাইৰেক্ট অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত দেখিব পাবা অল ক্লিয়াৰ বুলি চাইডত অল ক্লিয়াৰ কৰিলে সকলো নাইকিয়া হৈ যাব। তাৰপিছত অপশ্যন এনেকৈ দেখাব 1 2 3 4 এইবিলাক ইউজ কৰিব পাৰিবা। ইউজ কৰাৰ পিছত মই ইয়াত দিম 1 2 ডাইৰেক্টৰ অপশ্যনটো ইয়াত দেখিছা। ডাইৰেক্টৰত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত দেখাব লেআউট, কেনেকুৱা ধৰণৰ তোমাক লেআউট লাগে। ইয়াত ইউজ কৰাৰ পিছত মই লৈ ল'লোঁ। এতিয়া ফাৰ্ষ্ট লৈ ল'লোঁ, এইটো লৈ ল'লোঁ। এইফালে দেখাইছে তোমাৰ বেকগ্ৰাউণ্ড তুমি ব্লেক ল'ব পাৰিবা, গ্ৰীণ ল'ব পাৰিবা আৰু অৰেঞ্জ কালাৰ ল'ব পাৰিবা। মই গ্ৰীণ লৈ লৈছোঁ আৰু আহা আমি ষ্টাৰ্ট কৰোঁ। প্লে অপশ্যনত ক্লিক কৰিবা। দেখিম আমি এইটো কেনেকৈ ওলায়। গাইজ প্লিজ ছাবস্ক্ৰাইব। এনেকৈ আকৌ এবাৰ টিপিম আমি ৰিকমেণ্ডেশ্যন চেঞ্জ অপিনিয়ন। নহয় বোলে মোক এনেকৈ নালাগে, ইয়াত চেঞ্জ কৰিম কণ্ট্ৰলটো।